এইখন ৰতনপুৰ। এই গাঁওখন শাক পাচলি হাঁহ কুকুৰা আদিকে ধৰি সকলো ফালৰ পৰা নদন বদন। এই গাঁৱৰ মানুহবোৰ বৰ সহজ সৰল দেখিছানে? এইজন হ'ল ৰতন, এইখন গাঁৱৰে গৰখীয়া ল'ৰা। বিৰাট বুদ্ধিয়ক, যিমান পাৰি মানুহক ঠগি ভাল পায়। এইজন আকৌ ৰতনৰ দেউতাক। এদিনাখন ৰতনক গৰু চৰাবলৈ পঠালে আৰু কি হ'ল আহাচোন চাই যাওঁ। অ ভাইটি, টেঙা কোনটো খালে ভাল হ'ব? ৰাতিপুৱা খোৱা ঠাণ্ডা। পাৰিলে যেনিবা তই নাখাবি। আজি দেখোন গাটো বেয়া মোৰ। অ বোলো বোপাই ৰতন, ক'ত আছ হে? এফালে আহচোন। ক'ত মৰি আছ? এফালে আহচোন। বোপাই ৰতন, ক'ত আছ হে? বোকা বাচ্চা যা, পাগলা বাইদি লাগে। হ'ব দে যাওঁ। কি হ'ল বিতা, ইমান বাঘ চিঞৰ মাৰিছে, কিবা হৈছে নেকি? বুজিছ ৰতন, মোৰ আজি গাটো বৰ বেয়া লাগিছে। যাচোন তই আজি গৰুহাল চৰাই আগে। হ'ব তেন্তে, তোমাৰ আজ্ঞা মোৰ শিৰৰ ওপৰত। হ'ব তেন্তে বিতা, আহিলো দেই। কথা মতেই কাম। দেউতাকৰ কথা মানি সি গ'ল গৰু চৰাবলৈ, আৰু গৰু চৰাবলৈ গৈ সি গাঁৱৰ ৰাইজৰ লগত কি কাণ্ড কৰিলে আহকচোন চাওঁ। তাই নিজকে কি কথা কৈছে, বেছি অলপ কাপোৰখিনি একদম বেছি বাহাৰ দেখাইছে। এই আহে কি হ'ল ইমান ফুচফুচাই আছা? সেই যে মালবিকা গিৰিয়েকে তাইক গুৱাহাটীৰ পৰা পাটৰ চিটেটো আনি দিছে। তাৰপাছত কি হ'ল? তোকো লাগে মানে আজি? অঁ লাগিবই মোক। অহা সপ্তাহৰ ভিতৰত তুমি মোক আনি দিব লাগিব। অঁ কাইলৈ তাই ক'ব সোণৰ আঙুঠি আনি দিছে বুলি, তোকো আনি দিব লাগিব মানে। বেছি অলপ দিবতো লাগিবই। হ'ব মাটি এটুকুৰ বন্ধু গুটি তোৰ যিমান লাগে তাকে আনি দিম। এতিয়া যা। হেৰি শুনিছেনে? অঁ নমিতা, কি হ'ল? হেৰি নহয়, এই যে গোলাপীয়ে মোক গুৱাহাটীলৈ লগ ধৰিছে। কেলে? হেই ৰ'বচোন। অঁ কোৱা। অঁ মোৰ নমিতা কোৱা। সেই যে গুৱাহাটীত চিৰিয়েল এখনৰ অডিশ্যন পাতিছে, মই ভাবিছোঁ তাত দিবলৈ যাম। অঁ তেনেহ'লে আমি গুৱাহাটীলৈ যাম। হেৰা কি কৰিছা? এই মোৰ আজি মনটো ভাল নহয়। কেলে, কিবা হ'ল নেকি? এই নাই হোৱা, মনটো ভাল লগা নাই। মোৰ মনত এটা বুদ্ধি খেলাইছে। বাঘে খালে বুলি চিঞৰো, চাওঁচোন গাঁৱৰ কোন কোন মানুহ আহে। ঐ বাঘে খালে, ঐ মাৰিলে, ঐ বাঘে খালে, ঐ কোন আছ? বাঘে খালে, কোন ক'ত আছ? হেই শুনকচোন, ক'ৰবাত হুলস্থুল লাগিছে। হওক ক'ত? হেৰা ক'ৰবাত বাঘ ওলাইছে, ব'লাচোন ব'লা। ক'ৰবাত হুলস্থুল লাগিছে, ব'লকচোন ব'লক। সেইফালে দিয়া হয়। বা চব আহিছে দে, মই ভাল ঠগিলো। ঠগিলো, কি মজা। সৰু ল'ৰা, তোমাৰ ওচৰলৈ আমি কাম কাজ এৰি থৈ আহিছোঁ, এনেকুৱা কৰিব নাপায় কিন্তু। অকমান ধেমালি কৰিলোৱে জানিবা, তাতে কি হ'লনো? যাওক যা, আজিৰ পৰা নকৰো। দেখিলেনে ৰতনৰ কাণ্ড? প্ৰথম দিনাখন গাঁৱৰ ৰাইজক ঠগি তাৰ মন নভৰিল। পিছদিনাখন পুনৰ গৰু চৰাবলৈ গৈ গাঁৱৰ ৰাইজৰ লগত কি দশা হ'ল আহকচোন চাওঁ। আজিৰ পৰা তেনেহ'লে আমাৰ বিহু আৰম্ভ। তহঁতি নাচ আৰু আমি গাম। মাংস বনাইছে, মাকো দিবি দেই। আমাৰ ঘৰত মেগী বনাইছে, খোৱা কথা কোৱা খালিবি নাই? এনেকে বহি থকা মানুহ নহয়। বাঘে খালে বুলি আকৌ চিঞৰ এটা মাৰো, গাঁৱৰ কোন মানুহে চাওঁচোন। আজি কিন্তু ইহঁতে কিবা কৰিব নেকি বাৰু? যা যি হয় হ'ব যা। মোক বাঘে সঁচাকে খালে। আহচোন, কোন ক'ত আছ? খালে মোক বাঘে খাই শেষ কৰিলে, আহকচোন। আজি আকৌ বাঘ ওলাইছে। বল ৰতনক এতিয়া খাব।
ভাল ঠগিলো দেই ৰতন তুমি কিন্তু এটো ভাল কাম কৰা নাই তুমি আমাক সদায় সদায় ঠগি আছা আজি পা তোমাক বাঘে খালেও আমি আহিব নাই এই বেটা ৰতনক চিনি পোৱা নাই আকৌ দি মেখেকা তৃতীয় দিনাখনো ৰতন আহিল গৰু চৰাবলৈ কিন্তু ৰতনে কেনেধৰণে গোটেই গাঁৱৰ ৰাইজক মিছা কথা কৈ ঠগিলে দেখিছানে তোমালোকে কিন্তু মিছা কথা ক'লে কি হয় এইয়া চোৱা পৰিণাম আজি দেখোন সঁচাকে বাঘ ওলালে কি হ'ব এতিয়া মোক খাব এতিয়া আহৈ আহৈ বাঘ ওলাইছে আহৈ বচা কোন আছে বচা বচা দেখিলা মিছা কথা কোৱাৰ পৰিণাম কি হ'ল সেয়েহে আমি কেতিয়াও কাকো ঠগিব নালাগে সি মিছা কোৱাৰ বাবে গাঁৱৰ কোনো ৰাইজ তাক বচাবলৈ ওলাই নাহিল